পোনপ্ৰথমে মই নমস্কাৰ কৰিছোঁ। দতমা সমষ্টিৰ বিভিন্ন দল বিভিন্ন ৰাজনীতিক দলৰ পৰা আজি 700তকৈ অধিক বিভিন্ন ৰাজনীতিক দলৰ পৰা আমাৰ বিভিন্ন ৰাজনীতিক দলত যোগদান কৰিছে। তেখেতসকলক মই পোনপ্ৰথমে দতমা ব্লকৰ হয় মই তেখেতসকলক আদৰণি জনাইছোঁ আৰু আশা ৰাখিছোঁ নিশ্চয় তেখেতসকলে আমাৰ বিপিএফ ৰাজনীতিক দলৰ নীতি আদৰ্শ মানি পেলাই নিশ্চয় আমাৰ দলক আৰু শক্তিশালী ৰূপত তেখেতসকলে সহায় কৰিবলৈ আগবাঢ়ি আহিছে। মই আদৰণি জনাইছোঁ আৰু বিপিএফ ৰাজনীতিক দল হিচাপে বিগত যোৱা 2005 পৰাই যেনেকৈ বিপিএফ ৰাজনীতিক দলে দতমা সমষ্টি হিচাপে সঁহাৰি পাই আহি আছিলোঁ আৰু এইবাৰ 2026 যিটো ইলেকশ্যন এই ইলেকশ্যনখনত আৰু ইয়াতকৈ অধিক ৰূপত আমি সহায় পাবলৈ গৈ আছোঁ বুলি মই আশা ৰাখিব পাৰোঁ। আমাৰ দতমা সমষ্টি হিচাপে যোনে নহওক বিগত যোৱা বিটিচি নিৰ্বাচনত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে তেখেতসকলৰ ইউপিপি ৰাজনীতিক দলৰ মুৰব্বী সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া দতমা সমষ্টিখনত আহি পেলাই মোৰ লগত আমাৰ বিপিএফ ৰাজনীতিক দলৰ মই কেণ্ডিডেট হিচাপে আমাৰ দলৰ কৰ্মকৰ্তাসকলে তেখেতক আৰামত হেৰুৱাই দিছে। আজিৰ দিনত ৰাজু নাৰ্জাৰী ডাঙৰীয়াই আমাৰ দতমা সমষ্টিখনত আহি পেলাই কিবা এটা চমক সৃষ্টি কৰিব পাৰিব বুলি মই নাভাবোঁ। ইয়াৰ কাৰণে দতমা সমষ্টি হিচাপে আমি বনৰগাঁও সমষ্টি আমাৰ বিপিএফ ৰাজনীতি দলৰ দখলত দতমা সমষ্টি হিচাপে আমাৰ বিপিএফ ৰাজনীতি দলৰ দখলত আৰু খুচুগাঁও সমষ্টি হিচাপেও আমাৰ বিপিএফ ৰাজনীতি দলৰ দখলত আৰু জমদুৱাৰ হিচাপেও আমাৰ বিপিএফৰ দখলত। তো ইয়াৰ কাৰণে মই নাভাবোঁ যে ৰাজু নাৰ্জাৰী ডাঙৰীয়াই আমাৰ দতমা সমষ্টিখনত আহি পেলাই কিবা এটা চমক সৃষ্টি কৰিব পাৰিব বুলি মই নাভাবোঁ। তো ইয়াৰ কাৰণে মই ডাইৰেক্ট বা চিধাকৈ ক'ব খুজিছোঁ যে আমাৰ দতমা সমষ্টি হিচাপে নিশ্চিত 100% আমাৰ কেণ্ডিডেটে জিকি যোৱাটো 100% খাটা। মই তেখেতসকলক ৰাজনীতি দলৰ হয় মই তেখেতসকলক মই আদৰণি লৈছোঁ আৰু আশা ৰাখিছোঁ তেখেতসকলৰ যিটো আগমন তেখেতসকলৰ যিটো আমাৰ বিপিএফ ৰাজনীতিক দলৰ প্ৰতি যিটো আস্থা বিশ্বাস এই লিডাৰসকলৰ যিটো আস্থা বিশ্বাসটো বঢ়োৱা দেখি যোৱাৰ পিছত নিশ্চয় আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজে আৰু দলে দলে আমাৰ বিপিএফ ৰাজনীতি দলৰ লগত আহি পেলাই নিশ্চয় 15টা বিটিচি সমষ্টিৰ বা বিটিচি এৰিয়াত 15টা সমষ্টিৰ আমি এনডিএ হিচাপে 15টাও আমি জিকিবলৈ সক্ষম হ'ম বুলি মই দাবী কৰিব পাৰোঁ।